অঁ কণ্টিলো কাইলৈ আমি এফালে যাম নহয় তোক মায়ে কথাটো কৈছে নাই অঁ কোনফালে যাবানো মায়ে দেখোন মোক এতিয়ালৈকে একো কোৱাই নাই অঁ শুন তেতিয়াহ'লে এই খুৰাহঁতে খবৰ দিছে যোৰহাটত হেনো বৰ ভাল ছোৱালী এজনী পাইছে তাকে তোৰ সৈতে বিয়াখন ঠিক কৰিবলৈ যাম বুলি ভাবিছোঁ এই দেউতা নালাগে নেকি মই এতিয়া ইমান বিয়া পতা কথা ভবাই নাই একো নহয় ভাব খুৰাই কৈছে সেইজনী হেনো বৰ ভাল ছোৱালী কিন্তু মই তোক কথা এটা ক'ম বুলি ভাবিছিলোঁ শুনি ল বিয়া সিদ্ধান্ত হোৱাৰ পিছত তোক যদি কইনা ঘৰৰ পৰা সেই চাইকেল দিম বুলি কয় তই কিন্তু বাইক লাগে বুলি কবি আকৌ আৰু যদি তোক যৌতুকত বাইক দিম বুলি কয় তই তেতিয়া কবি মোক গাড়ীহে লাগিব বাইক নালাগে ঠিক আছে বাৰু দেউতা কিন্তু যদি জীয়েকক দিওঁ বুলি কয় তেতিয়া আকৌ মই মাকক লাগিব বুলিহে ক'ম দেই ময়ো কি কথাত ক'ম বুলি ভাবিছা নেকি তোমাৰ বাপেক চাহে পিতেক আৰু মই হয়নে নহয় দেউতা সেই হৰি কি ল'ৰাটো পালো মই ইমান তাক ধুনীয়াকৈ বুজাই কথাটো ক'লোঁ ইমান ভাল ছোৱালী আৰু বাইক দিলে তই গাড়ী লাগে বুলি কবি সি আৰু লাষ্টত গৈ জীয়েকৰ সলনি মাককহে বিচাৰিলে ৰাম ৰাম খালী আৰু তই মোক খালী